1, 2, 3 इतनी सी हंसी इतनी सी खुशी इतना सा टकरा चांद का ख्वाब भी दिल से छल बनाए आशिया इतनी सी हंसी इतनी सी खुशी इतना सा टकरा चांद का ख्वाब भी दिल से छल बनाए आशिया दबे दबे पाँव से आए हौले हौले जिंदगी होठों पे उंगली चढ़ा के हम ताले लगा के तुम सुन तराने छुप के गाए आधे आधे बात ले आजा दिल की ये ज़मीन थोड़ा सा तेरा सा होगा थोड़ा मेरा भी होगा अपना ये आशिया इतनी सी हंसी इतनी सी खुशी इतना सा टकरा चांद का ख्वाब भी दिल को से छल बनाए आशिया। Hey guys! নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল টালেণ্টেড চিষ্টাৰ্ছলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ অবজেক্টিভটো কি? আজি হৈছে 16th May 2021 এক্সাক্টলি 1 year আগত আমি আমাৰ ইউটিউব চেনেল টালেণ্টেড চিষ্টাৰ্ছ খুলিছিলো আৰু আমাৰ একচুৱেলি ইউটিউব চেনেল খোলাটো একদম মানে আনপ্লেন্ড আৰু আমি মানে হোৱাটছএপ ষ্টেটাছৰ কাৰণে এনেই আৰু আমি যিহেতু গান গাওঁ গান শিকিছো একচুৱেলি বিশাৰত পাছ আমি দুইজনে কিন্তু ডান্স কেইটাও শিকা নাই আমি মানে এনে ভাবিলো যে লকডাউন আছিলে কিনো কৰিম আৰু তেনেকে মেখেলা চাদৰ পিন্ধিলো তাৰপিছত ভাবিলো যে বোলে গান গাওঁ এনেকে আৰু সেইটো টাইমত মানে খুব ইউটিউব ট্ৰেণ্ড আৰু চবেই লকডাউন ইফালে তাৰপিছত ভাবিলো যে বলা কৰো বলা ভিডিঅ' এটা কৰো মাহঁতৰ ইমানেই চাপৰ্ট মানে লগালগ খুলিয়ে দিলো মাহঁতে বহুত চাপৰ্ট কৰিছিল আমি কৈছো আমি ইউটিউব চেনেল খুলো মাহঁতে খোলা ভালে পাইছে আগতে একদম পুৰা একদম তাৰপিছত আমাৰ মাহঁতে আমাৰ ফেমিলি ফ্ৰেণ্ডছ চবেই ইমান চাপৰ্ট কৰিছে আমি মানে 1 year কমপ্লিট হৈছে ইমান জলদি আমি মানে ধৰিবই পৰা নাই 1 year হৈ গ'ল এক্সাক্টলি আৰু আমি গান ডান্স আমি মানে এনেকুৱা আছিল চেনেলটো যেটো খুলিছো আমি যাতে একঘামি টাইপ নহয় আৰু গান গাইছো ডান্স কৰিম ভাল পায় এনজয় কৰে চেলেঞ্জ কৰিম তাৰপিছত DIYs এণ্ড এভৰিথিং আৰু কুকিং আৰু লকডাউনতো বা গুলৰুটি বনাবলৈ শিকিছো ইয়েছ সেইটো মোক খুৱাইছে বাৰু সো আমি বহুত বস্তু শিকিছো আৰু আমি গ্ৰো কৰি আছো মানে একচুৱেলি আমি কলেজ থাকে কাৰণে এতিয়াহে লকডাউন যেহেতু কলেজ খুলিছিলে আমি মানে একদম টাইম দিব পৰা নাছিলো তাই ওপৰ ফাৰ্ষ্ট ফ্লোৰত থাকে মই গ্ৰাউণ্ড ফ্লোৰত থাকো কিন্তু তথাপি আমি লগ নাপাওঁ মানে তাৰপিছত আমি যেতিয়াই লগ পাওঁ মানে বলা গান গাওঁ কি কৰো এনেকুৱা টাইপ মানে আৰু মানে আপোনালোকৰ কমেন্টছ আপোনালোকৰ ভিডিঅ'ৰ যিখিনি সাপোৰ্ট সেইখিনি দেখি মানে আমি মানে ইমান মটিভেটেড হৈ থাকো যে আমি মানে সদায় কিবা নিউ ভিডিঅ' বনাবলৈ আমি মানে পুৰা মটিভেটেড আৰু আমি মানে এইটো ভিডিঅ' থ্ৰু দি আপোনালোকক আমি থ্যাংক ইউ ক'ব বিচাৰিছো যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে যিসকলে আমাক সদায় কমেন্ট মানে মেছেজ কৰে আৰু আমাক ইমানখিনি যে সাপোৰ্ট কৰিছে আমি বহুত থ্যাংকফুল ভিডিঅ' কৰিবি আমাৰ মানে সাজেশন কৰা মানে স্পেচটো আপোনালোকে চিনিয়ে পাই চাগে তো বহুত সৰু মানে হৈ যায় আৰু তাতে ডান্স আমি তাতে কৰো কজ আমাৰ বেছি জাগা নাই আৰু আছে বাট পিছফালে গাড়ী চাই থাকিলে থৰি না ডান্স নহয় আৰু লকডাউনৰ কাৰণে আমি ওলাই যাব পৰা নাই সেইকাৰণে এইখিনিতে কৰি আছো কিন্তু সেইখিনি হলেও কয় যে তহঁতে ইমান কম স্পেচত ইমান ধুনীয়াকে তহঁতে পাৰফৰ্ম কৰ বহুত ভাল লাগে তো আপোনালোকৰ কমেন্টছ কৰি বহুত ভাল লাগে আৰু এইবিলাক সেট আপ কৰিছো আজি আমি দেখাই দিম ওকে দেখা এটা ভিডিঅ'ৰ পিছত বহুত মানে কাম থাকে বহুত মেহনত থাকে আৰু সেইখিনি আপোনালোকে একনলেজ কৰিলে বহুত ভাল লাগে আৰু এনেকে যাতে আগলৈকে আপোনালোকে আমাক আশীৰ্বাদ কৰে আমি কেতিয়া আপোনালোকক মানে আগতে কৈছিলো ধৰক তেতিয়া চবেই কৈছিলে ন যে আমাৰ চেনেলটো লাইক কৰিব সাবস্ক্ৰাইব আমি নকওঁ হেলা আমি কোৱা না আপোনালোকে নিজে মন কৰিছে মেবি আজি কৈ দিও দিয়া আজি কওঁ আমাৰ ভিডিঅ'ছবোৰ যদি আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ চেনেলটো যদি আজিলৈ সাবস্ক্ৰাইব কৰা নাই তেন সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা তলত থকা বেল আইকনটো ক্লিক কৰি দিব যে আমি যদি নতুন ভিডিঅ' কিবা দিও তেন আপোনালোকে নটিফিকেশন পাই থাকিব
আৰু আপোনালোকে আমাক এনেকে সদায় আশীৰ্বাদ কৰি যাব আমি যাতে আগুৱাই যাওঁ আৰু আমি এতিয়া ফুল টাইম দিব পৰা নাই ইউটিউবত আমি যিমানখিনি পাৰো সিমানখিনি চেষ্টা কৰি গৈছো আৰু এনেকে আগলেও কৰি যাম হা গান ডান্স যিমানখিনি পাৰো কৰি যাম আৰু নিজৰ পৰা আৰু আৰু সাপোর্ট কৰি যাব এই আমি কৰি যাম নতুন নতুন ভিডিও তো আমি গানটো আপোনালোকৰ কাৰণে আজি ডেডিকেট কৰিছো আপোনালোকে চাই ভাল পালে চাগে আৰু আপোনালোকে সকলোৱে যাতে সুখত থাকক হাঁহি থাকক পজিটিভিটি ৰাখক নিজৰ মাজত ইমান নেগেটিভ হৈ গৈছে সব এনভাইৰনমেন্ট কিন্তু তথাপিও নিজৰ মাজত পজিটিভ ভাইবছ ৰাখক সো উই ক্যান ফাইট দিস টুগেদাৰ নো yes we can আৰু সকলোৱে ভালকে যিখিনি গভৰ্ণমেণ্টে গাইডলাইনছ ফলো কৰিব দিছে কৰি থাকক আৰু গোটেইখিনি ভাল হৈ যাব আৰু পেনিক ইমান কৰি নাথাকিব একদম চিল থাকক আপুনি হবিজ বিলাক পুৰা কৰক ফুলফিল কৰক ডান্স গান যি মন লাগে এনজয় কৰি থাকক আৰু পুৰা খালি একদম সিচুৱেচনটো লৈ একদম ভয়তে কিবা হৈ নাযাব আৰু পুৰা ভাল ভাল ভিডিঅ' চাব দেই ভাল ভিডিঅ' সেইবিলাক এইকেইদিন চাই চাই যে মোৰ মাৰ গায়ে বেয়া হৈ গ'ল আৰু চাইছে মই এইবিলাক ডান্স আৰু কোৱা আবাৰ আমি গান শিকিছিলো দেই বিশালত পাছ আমি কিন্তু আমাৰ হাৰমনিয়াম কেইটা ক'ত আছে মোৰতো বাই ডিভাৰৰ ভিতৰত বাই থৈ দিলে কৈছে তুমি গাব নালাগে ইমান গালি খাওঁ কিন্তু আমি মেনেজ কৰিবই নোৱাৰো ইমান মানে বাকী আৰু তেনেকে আমি কৰি আছো আৰু যে এই সৰুতে আমি ইমান ডেন্স কৰিছিলো কম্পিটিশ্যন চব উঠিলে চাঙৰ কম্পিটিশ্যন খালি ডান্স বিহু ডান্স কৰো বিহু ডান্স কৰিছিলো আমি নিজে শিকা দেই কোনো আমাক শিকোৱা নাই কিন্তু গানটো আমি ফৰ্মেল ট্ৰেইনিং আছে আমাৰ আৰু এইখিনি ক'ব লগা আছিলে আৰু আপোনালোকে আমাৰ 1 year কমপ্লিট হৈছেহে আৰু যাতে আগুৱাই যাওঁ আছে আমাৰ কিমান সাবস্ক্ৰাইবাৰ্ছ হ'ল 488 হা আপোনালোকৰ কাৰণে কম হ'ব পাৰে কিন্তু আমাৰ কাৰণে বহুত আমি এক্সপেক্ট কৰা নাছিলো আৰু একচুৱেলি কি হয় আমি ভিডিঅ'জবোৰ যেতিয়া আমি বনাব ষ্টাৰ্ট কৰিছিলো যে আমি ভাবা নাছিলো যে আমি সাবস্ক্ৰাইবাৰ্ছ পাম অমুক হ'ব তমুক হ'ব কিন্তু মানে আমাৰ এনেকুৱা আছিলে যে আফটাৰ 10 years যদি আমি চালু হয় আমি চাওঁ যে আমাৰ ভিডিঅ'জ আমাৰ মানে ভাল লাগিব ন যে আমি এনেকুৱা টাইমত এনেকুৱা কৰিছিলো এনেকুৱা আমি নিজৰ কাৰণে বনাইছিলো চ' আপোনালোকে এইখিনি ইমানখিনি আমাক লগ দিছে কাৰণে আমি বহুত থেংক ইউ ছ মাচ আৰু আজিলৈ আহিছো আৰু নতুন নতুন ভিডিঅ' লৈ আহিম আমি আৰু এতিয়া লকডাউন যদি দিয়ে আৰু ভালকে তেতিয়া আৰু কৰিম আৰু নতুন নতুন ভিডিঅ' দেই ঠিক আছে আজিলৈকে আহিছো তেতিয়াহ'লে বাই বাই আৰু আমি বলুনো ফুলাইছো আজি আপোনালোকৰ কাৰণে